বা ওদালগুৰি অলপমান পৰিছে সেইটো কৈছে বুলি আমিয়ে দিবা দিয়া নাই এই কথাবিলাক আলোচনা কৰি ধৰ্ণা দিছে আৰু তাহাৰ বুলি এনেকুৱাও কয় যে ওলাই খাইছে BPF দলাই গৈছে বেলেগৰ নামত যে চেকটো বেলেগৰ নামত একাউণ্ট নাম্বাৰ দিছে আপোনালোকে বেলেগৰ নামত ওলাই খাব পায় নেকি এনেকুৱা ধৰণৰ আছে ময়ো কালি কৈছোঁ আৰু এটা কথা কৈছিল মিডিয়াৰ আগত যে আমি সুবনঘাটৰ আগৰ আফচু আন্দোলনত যিখিনি ৰিলিফ আছিলে একো পোৱা নাই লৈছে আগতে ID নাম্বাৰ নাছিল ঘৰবিলাকত আমি প্ৰত্যেকটা মানুহ ধনী হ'লেও দুখীয়া হ'লেও যিমান মানুহে ঘৰ পুৰা খাইছিল তেওঁলোকে 224টা না 25টা আমি তেওঁলোকক এখন ঘৰ দিছোঁ আমি কালি প্ৰিণ্ট মিডিয়াত আমি কৈ পেলাই কালি কৈছোঁ কথাবিলাক তেওঁলোকে খালি এপছৰ কথাটো আহিল মানুহ ঠগাব লাগে এতিয়া এই কথাটো ওলাইছে প্ৰত্যেকটা ঘৰত কাষ্ট চাৰ্টিফিকেট আৰু কিমান পঢ়া আছে তাৰ চাৰ্টিফিকেট লৈছে তেওঁলোকে চাকৰি দিব ভোট কিবা ফটো দুটা লৈছে ক'ত দিব এই চাকৰি এনেকৈ দিব পাৰি নেকি এতিয়া BTC কমপ্লিট ফুলফিল BTC কোকৰাঝাৰৰ BTC যোনটো অফিচ ফুলফিল আছে কোনোবা মৰিছে কোনোবা ৰিটায়াৰ হৈছে সি মানুহে পাব যদি আমাৰ মছলপুৰ ডিষ্ট্ৰিক্ট চেণ্টাৰ আছে ইয়াতে ফুলফিল আছে চাকৰিটো ক'ত পাব কোনোবা মৰা কোনোবা ৰিটায়াৰ হোৱা এইটোৱে পাব স্কুলত যিখিনি আছে ট্ৰেডত হোৱাবিলাক চবেই ভৰ্তি হৈ আছে ক'ত দিব ক'ত সোমাব কোন অফিচত না পাব্লিক এৰিয়াত সোমাব না স্কুলত সোমাব না পোষ্ট অফিচত সোমাব ক'ত সোমাব যদি এটা কথাটো কৈছোঁ মই যদি প্ৰত্যেকটা ঘৰত অসমীয়া হওক বড়ো মানুহ হওক যদি প্ৰত্যেকটা মানুহ যদি তেওঁলোকে যদি চাকৰি দিব পাৰে মই MCLA লিখিলোঁ তেওঁলোকে মই ভোট দিবা দিম যদি মানুহে যদি উপকাৰ হয় কোনোবা মানুহে যদি ঘৰত যদি এটা যদি চাকৰি পায় আমি খেলি পেলাই কি লাভ আছে তেওঁলোকে আমাক কথা দিয়ক চাকৰিও দিয়ক আমি ক'ম এনেকুৱা ভাল কাম কৰা মানুহ আমি ক'ম এইটো মিছা কথা এনেই মিছা কথা এইটো প্ৰত্যেকটা মানুহ বুলি চাকৰি 2 লাখ 3 লাখ মানুহ বুলি চাকৰি দিব কাক গম পাইছে না যেনেকুৱা আমি BLT থাকাওঁতে যিখিনি আমাৰ কোনোবা আৰ্মিত গ'ল কোনোবা পুলিচত গ'ল কোনোবা CRPত গ'ল কোনোবা SSBত গ'ল এনেকুৱা গ'ল যোনে যাৱ নাই কোনোবা চাকৰি কৰলাক কোনোবা খেতি কৰলাক কোনোবা বিজনেছ কৰলাক এনেকুৱা কৰি থাকে কোনোবা ঠিকাদাৰ হ'লাক এনেকুৱা আছে যিখিনি NDP 1615 জন 25 জন আছে তেওঁলোকেই পাব যোনে ভাল ফিটনেছ আছে তেওঁলোকৰ চাকৰি পাব পৰা ক্ষমতা আছে পাব যোনে নাপায় 5 লাখ পাব তাৰপিছত গভৰ্ণমেণ্টে দিব 5 লাখ লোন 10 লাখ পাব টাউন বুলি চবে বুলি চাকৰি দিব পাৰোঁ যোনে NDP সঁচাকৈ NDP সেই পাব যোনে NDP তেওঁলোকে পাব যোনে চাইণ্ডাৰ কৈছে সেইবিলাকে পাব ইয়াতে বড়ো মানুহ ঘৰত যাই পেলাই একেবাৰে বাপৰে বা তাৰ অফিচে ভৰ্তি হৈছে গৈ ফটো মনে চাই গৈছে তাৰ কাৰ ফটোটো ক'ত আছে কাৰ কাগজ ক'ত আছে কি ইয়াতে পুৰি ফেলাইছে এনেকুৱা চাকৰি দিব পাৰি নেকি আৰু BTC এটা নিয়ম আছে আপোনালোকে চবেই জানে CSB বুলি কোৱা আছে গভৰ্ণৰ এপ্ৰুভৰ আমাৰ এটা আছে CSB চব চাকৰি ইণ্টাৰভিউ দিব লাগিব দিয়ে পাব CSB আমাৰ এটা চাকৰি দিব পৰা আমাৰ CSB বুলি এটা কমিটি বনাই দিয়া আছে BTC সেইটো কথাটো জানে না নাজানে জানি ফিৰেও এনেকৈ বড়ো মানুহবিলাক এতিয়া বোলে আমাৰ দৰে কৈছে তাৰমানে তাহাৰ বোলে মাতছে আৰু 5 লাখ পইচা পাব লগা আছে কৈছে বোলে BPL থাকিলে নাপায় আমি FCI দিব পাৰি FCI কিবা মাটি বিক্ৰী কৰিব দিব নেকি পইচাটো 5 লাখ গভৰ্ণমেণ্ট যদি গভৰ্ণমেণ্ট আহিব দিব এইটো নকয় কিয় তাহলে আমি দিম বুলি ক'ব নালাগিছে যদি গভৰ্ণমেণ্টত আহে আমিহে দিম বুলি ক'ব যদি গভৰ্ণমেণ্ট আহিব সি দিব পাৰিব মিছা মানুহ এনেকুৱা মিছা কথা কৈ পেলাই তেওঁলোকে এনেকুৱা কৰে আৰু দাদাই তেতিয়া ক'লে এই 18 বছৰ হোৱাই নাই সেইবিলাকে মিটিঙত আহে জমা আৰু 18 বছৰ নহয় এই ক'ৰবাত 5 বছৰ 6 বছৰ ইটোও পিছি লৈছে মাজে এই ভোটাৰ লাগে এইটো খালি মানুহ বেছি দেখাব লাগে চিয়াৰটো ভৰ্তি হ'ব লাগে ত্ৰিপাল বালাটো ভৰ্তি হ'ব লাগে তাৰ কথাটো কিন্তু আজিৰ দিনত এপছু বা UP বিলাক আমাক ক'ব পৰা নাই মনীশ্বৰ ব্ৰহ্ম ছাৰ বা মোক তেওঁলোকে কাম কৰা নাই পইচা ওলাই খাইছে আজিলৈকে ক'ব পৰা নাই বাগানপাৰাত আগত বছৰবিলাক হোৱা নাছিল ইমান ডেভেলপ আমি এতিয়া MLA আৰু মই দুইজনে আমি আলোচনা কৰি পেলাই সদায় কোনটো কি কৰিবলৈ আমি সদায় আলোচনা কৰোঁ কোনটো ৰাস্তাটো কৰিব লাগে কোনটো ভাল সোনকালে যোনটো আগতে লাগে সেইবিলাক কাম কৰি আছোঁ আমি ভাবোঁ
এক বছৰ ভিতৰত বাগানপাৰা সমষ্টিৰ ৰাস্তা এটাও নাথাকিব, এটাও নাথাকিব। এতিয়া শান্তিপুৰত এই কি আছিল অভাৰৰ কিবাটো এই নহয়, এই এটা বুঢ়া আছে, কি নাম্বাৰ আছিল তাত শান্তিপুৰত সেই ৰাস্তা যোগেন কলিতা, সেই ৰাস্তা নহয়, ৰাস্তা নহয়। আমি কৈছোঁ এইটো ৰাস্তা যদি উদ্বোধন যদি কৰিব নোৱাৰোঁ আমি এমএলএও ময়ো ইয়াতে ভোট ভিক্ষা কৰিব নাযাওঁ আৰু দিবও নালাগিব কৈছিল। এতিয়া আমি উদ্বোধন কৰিব গ'লেও তেওঁলোক মাতচোন আমাক বুলি কৈছে বিপিএমে এনেকুৱা কৰি থাকে বুলি কৈছোঁ। আমি কৈছোঁ আহকচোন, আহক আহক আহক, আমি ৰাস্তা উদ্বোধন কৰিছোঁ, আহক আপোনালোকে। নাহিল, লাজ পালাক, লাজ পালাক। ইয়াৰ কাৰণে বহুত জেগাত আমি উদ্বোধন কৰিছোঁ, যেনেকৈ বালাপুৰত ইয়াতে কৰিছোঁ, বহুত জেগাত কৰিছে, যাৰ তালুক বনাইছে। এতিয়া আমি এই মিটিঙত মই ক'ব খুজিছোঁ চবচাই যদি ডেভেলপ হোৱা নাই, মই এমএলএ ছাৰকো আজি কৈ থলোঁ, চিৰাল আৰু ঘোঁৰামাৰা তাৰপিছত আৰু কোকলাবাৰী সেই তিনিটা আৰু চপা এই তিনিটা বিচিটো অলপ ভালকৈ চালে দুয়োজনো তেওঁলোকে ভাল লাগিব। নহ'লে অলপ তেওঁলোকক তেৰা কথা ক'ব খুজি আৰু তেৰা নহয়, অলপমান মনটো বেয়া লাগে আৰু বেলেগৰো পাকা হৈছে, আমাৰতো নহয় কি কাৰণত না আমি ভোট দিয়া নাই নেকি না আমাক বেয়া পাইছে নেকি, এই কথাটো কয় আৰু। ইয়াৰ কাৰণে মই এমএলএ ছাৰক আজি কৈ দিলোঁ যে আমি তিনিটা বিচিটো এইবাৰ ভালকৈ চাম, চিৰাল ঘোঁৰামাৰা আৰু কোকলাবাৰী আৰু চপা এই চাৰিটা বিচিটো আমি এইবাৰ ইলেকশ্যন শেষ হোৱাৰ পিছত আমি ভাল প্ৰিপাৰেশ্যন আমি ভালকৈ চাম। খাগৰাবাৰী ৰাস্তা কি আছে, খাগৰাবাৰী ৰাস্তাটো এতিয়া উদ্বোধন কৰি দিলোঁ আমি। এটা ৰাস্তা আপোনালোকৰ ৰাস্তা ওচৰতে এইপিনে কদম তলৰ পৰা যোৱা ৰাস্তাটো এইটো আছে, এইটো 400 মিটাৰ 500 মিটাৰ মাত্ৰ হ'ব। আমাক যদি ভাল ফলাফল কৰে আমিও মৰম কৰিব জানো, যদি আমাক যদি মৰম নকৰে আমিও তেওঁলোকক মৰম কিয় কৰিম? আমি চিধা কথা এইটো, আমাক যদি মৰম কৰে আমিও মৰম কৰিম, আমাক যদি